চৰাইদেউৰ মুক্তাবাৰী চাহ বাগিচাৰ জলজীৱন মিছন আঁচনিৰ পানী যোগানৰ পৰা বঞ্চিত অঞ্চলবাসী। প্ৰতিক্ৰিয়া প্ৰকাশ আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য গণেশ গোৱালা আৰু অঞ্চলবাসীৰ। মুক্তাবাৰী বাগান চাই পানী মানুষ নায়ে পায়, কষ্ট হয় মানুষকে পানি पाए के कहाँ एकदम मैंने पाइप गिला फट जाए। মুক্তাবাৰী বাগিচা চাহ শ্ৰমিক ৰাইজৰ কাৰণে চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে জলজীৱন মিছনৰ যোগেদি যি ব্যৱস্থা কৰিছিল, এই ব্যৱস্থা উদ্বোধন কৰাৰ পাছত চাহ শ্ৰমিক ৰাইজে লাইনত বিশুদ্ধ খোৱা পানী এতিয়ালৈকে সকলো ঘৰত তেওঁলোকে দিব পৰা নাই। গতিকে যিবিলাক ঘৰত দিব পৰা নাই, আমি অতি শীঘ্ৰে দিবৰ কাৰণে ডিচিকো এখন আবেদন যোগেদি জনোৱা হৈছিল তেওঁলোকৰ এই ৰাজহুৱা সভাৰ জৰিয়তে। কিন্তু আজিলৈকে যিবিলাক ঘৰত নাই পোৱা, যিসকল ঘৰত নাই পোৱা, সেইসকল ঘৰত আজিলৈকে তেওঁলোকে দিয়াৰ ব্যৱস্থা কোনো ধৰণৰ নকৰিলে। গতিকে আমি অতি শীঘ্ৰে এই যিসকল ঘৰত নাই পোৱা তেওঁলোকৰ ঘৰত দিবৰ কাৰণে আমি অনুৰোধ জনাওঁ। আচ্ছা, ঠিকাটো কোনে লৈছিলে? ঠিকাদাৰ চিৰঞ্জিত গগৈ আছিলে। খবৰ লাইভ।